যোৱা 30 অৰ্থাৎ গৰু বিহুৰ দিনা আমাৰ গাঁৱৰ বিহুখনি আছিলে। বিশেষ অসুবিধা নাথাকিলে ইয়াতে মই ঘোষিকা হিচাপে থাকোঁ। এইবাৰ আমাৰ বিহুৰ সাংস্কৃতিক মঞ্চৰ কিছু দৃশ্যাংশ লগতে মোৰ ব্যস্ততা আপোনালোকক দেখা আহকচোন। আজি মঞ্চৰ ঘোষিকা হিচাপে মই ৰেডি। এয়া আমি বিহুতলিলৈ যাবলৈ ৰেডি। মা আছে মোৰ লগত, আমি এতিয়া গৈ আছোঁ। আমার স্থানীয় বিহুশিল্পী রনিতা ধন্যবাদ জানাইছো ৰশ্মি বেগমলৈ। এইবাৰ আমি মঞ্চত আগবঢ়াবলৈ বিচাৰিছোঁ অংকিতা দাস বাদৰহাট। ভগৱানৰ ওচৰত কৰজনে প্ৰাৰ্থনা জনালো যাতে তুমি সুস্বাস্থ্যৰে শিক্ষা জীৱনত আগুৱাই যোৱা আৰু অনাগত ভৱিষ্যত ইয়াতকৈ বেছি সাফল্য লাভ কৰি আমাৰ অঞ্চলটিলৈ সুনাম আনিব পাৰা, তাৰে কামনাৰে আজি আমি তোমাক প্ৰদান কৰিলো এই অভিনন্দন পত্ৰৰ লগতে শুভকামনা। এয়া আমাৰ বন্ধমুকলি হৈ গ'ল। বাজিলে কৃষ্ণৰ বাহি বাজিলে নাচিলে ঐ নাচিলে লৰাই কঁকাল ভাঙিলে সৰ্বদানা চলিলে। এতিয়া বাজিলে 2টা, এইমাত্ৰ আহি পালোহি ঘৰ। এইদৰে আমাৰ বিহুখনি এইবেলিও সুন্দৰভাৱে উদযাপন কৰিলোঁ আৰু ইয়াৰ পিছতো চলি থাকিল আমন্ত্ৰিত শিল্পীসকলৰ গীতৰ পৰিৱেশ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাকো ধন্যবাদ জনালোঁ।